ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ কবিতা সীতাৰ মালিতা। বাটে ঘাটে কাৎচিৎ ক'ৰবাত থাকে একোজন প্ৰেমিক ৰাৱণ, আৰু সত্যত প্ৰতিষ্ঠিত বুলি ঢাক ঢোল বজাই ছদ্মবেশত ঘৰে ঘৰে থাকে একোজন ৰাম। ধীৰ স্থিৰ শান্ত শিস্তৰ ভুৱা পোছাক পিন্ধা ৰাম, আৰু ৰাক্ষসৰ সকলো লক্ষণ লৈও চূড়ান্ত প্ৰেমিক ৰাৱণৰ সতে যুগে যুগে সংঘাত, প্ৰেম আৰু প্ৰতিহিংসাৰ, বৈধ আৰু অবৈধৰ। আৰু সীতা, এইদৰেওতো এবাৰ ভাবি চাব পাৰি সীতা, এখন ঘৰৰ এটি বিলাসী আচবাব নে ক্ৰমাৎ পুৰণি হৈ অহা এটি আলমিৰা, এখন পুৰণি চোফা যাক পেলাওঁ বুলিও দলিয়াই পেলাব নোৱাৰি, যাৰ শেষ হৈ আহিছে সকলো প্ৰয়োজন, অথচ উপেক্ষা কৰিব নোৱাৰি আপোনা আপুনি মৃত্যুৱে আহি স্পৰ্শ নকৰা পৰ্যন্ত। ধৰি লোৱা হ'ল আজিৰ সীতা নহয় লাজুকীলতা, চুলেই জয় কৰি যোৱা। ৰামৰ অগ্নি পৰীক্ষাৰ তোলাচনীত বাৰে বাৰে উঠিবলৈ কিহৰ গৰজ সীতাৰ? কিমান প্ৰেম বুকুত থাকিলে সহিব পাৰি ৰামৰ সকলো বঞ্চনা? আজিৰ সীতাই সেয়া বাৰুকৈয়ে জানে। আজিৰ সীতাই বিনা বাক্যে নিপিন্ধে বলকল, নতশিৰে নামানে স্বামীৰ সতে বনবাস। মায়ামৃগৰ মোহত পৰি বন্দী নহয় ৰাৱণৰ অশোক বনত। আজিৰ সীতাই হাতৰ তলুৱাত জুখি চাব জানে প্ৰেম আৰু প্ৰতাৰণাৰ দুয়োটি মুদ্ৰা। সেই বিজ্ঞজন, আপোনাকে সুধিছোঁ, এনে মানসিকতাৰ সীতাক আদৰি ল'বনে সমাজে? আজিৰ ৰামে বাৰে বাৰে তেজিব পাৰে সীতাক জন অৰণ্যত, কোনো দুখ নাই। আজিৰ ৰামে বাৰে বাৰে পদাঘাত কৰিব পাৰে সীতাৰ প্ৰেমাঞ্জলি, কোনো খেদ নাই। আজিৰ ৰামে বন্ধ কৰিব পাৰে সীতাৰ বাবে অযোধ্যালৈ উভতি অহাৰ সকলো বাট, সমাজ অন্ধ। আজিৰ ৰামে বাৰে বাৰে কৰিব পাৰে সীতাৰ সততাৰ অগ্নি পৰীক্ষা, সমাজ নীৰৱ দৰ্শক। আজিৰ ৰামৰ বাবে সীতা নহয় প্ৰতীক প্ৰেমৰ, কেৱল স্থূল যৌনতা, এয়াহে দিনৰ দৰে সঁচা। নাৰীৰ যৌৱন কিনিবৰ বাবে লাগে মাথো অৰ্থ প্ৰাচুৰ্য। বাটে ঘাটে নাৰীৰ দুদিনীয়া প্ৰেম কিনিবলৈ লাগে কিছু যশনাম আৰু কিছু সামাজিক স্বীকৃতি। আৰু সেই বাটে আহিব যিগৰাকী নাৰী ৰামৰ জীৱনলৈ, তেওঁ জানো হ'ব পাৰে সীতা? ৰাৱণৰ প্ৰেম সঁচা, সীতাইও জানিছিল সেই কথা। নহ'লেনো আঁকিলেহেঁতেন নে অযোধ্যালৈ উভতি আহি ৰাৱণৰ ছবি? আৰু ৰামৰ চলনাকে বাৰে বাৰে প্ৰেম বুলি ভুল নকৰা হ'লে হ'লহেঁতেন জানো সগৰ্ভা সীতাৰ বনবাস? ৰামৰ সতে সীতাৰ সম্পৰ্ক আছিল আদিতেই ভুৱা, শৰধনু ভঙাৰ নামত মাথো প্ৰশসন। তাত প্ৰেম নাছিল, আছিল সামন্তজনক হৰুৱাই জিকাৰ আনন্দ। যুগে যুগে নাৰীক সীতাৰ সহনশীলতাৰ পাঠ শিকাবলৈ যোৱাসকলে জনা উচিত, আজি সেই ৰামো নাই, অযোধ্যাও নাই।